খেতিয়কৰ পথাৰত পানী যোগান ধৰিব নোৱাৰা জলসিঞ্চন বিভাগৰ কাম নাই পানী যোগান ধৰিব নোৱাৰা জলসিঞ্চন বিভাগ হাই সিংহাল হাই সিংহালৰ কাম নাই সিংহালৰ কাম নাই জলসিঞ্চন বিভাগ পানী যোগান ধৰিব নোৱাৰা জলসিঞ্চন বিভাগৰ কাম নাই জলসিঞ্চন মন্ত্ৰী অশোক সিংহালৰ সিংহাল গো বেক সিংহাল হুঁচিয়াৰ সিংহালৰ কাম নাই। আজি আমি শিৱসাগৰ জলসিঞ্চন কাৰ্যালয় আজি ঘেৰাও কৰিছো। কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনী আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। গোটেই কথাটো হ'ল যে এই সময়ত মানুহে মাটি ৰুব পৰা নাই, পথাৰ চিৰাল ফাট দিছে, খৰাং, কিন্তু জলসিঞ্চন বিভাগ বৰ্তমান সময়ত শুই আছে। জলসিঞ্চন বিভাগৰ দায়িত্ব থাকিব লাগিছিলে পথাৰবিলাকত তেওঁলোকে যেনেকৈ পানীৰ যোগান ধৰিব লাগিছিলে, কিন্তু বৰ্তমান সময়ত তেওঁলোকে পানীৰ যোগান ধৰা নাই। কেইখনমান তেওঁলোকে সৌৰশক্তি প্ৰকল্পৰ দ্বাৰা কেইখনমান পথাৰত ক'ৰবাত তেওঁলোকে দিছেগে, মাত্ৰ সেইকেইটা ডেমো, সেইকেইটা এডভাৰটাইজ হৈ আছে, সকলো বিকল। কিন্তু বৰ্তমান সময়লৈকে এই শিৱসাগৰ জলসিঞ্চন বিষয়াসকলে এই বিকল হৈ থকা এই সৌৰশক্তিযুক্ত এই যি পানী পাম্প আছে, এই পানী পাম্পবিলাক তেওঁলোকে চাব লাগিছিল, কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকে চাবলৈ যোৱা নাই। আৰু দ্বিতীয় কথাটো হ'ল যে আমি ইতিমধ্যে দাবী কৰি আহিছো যে পথাৰৰ খেতিয়কক পানী যোগান ধৰিব লাগে, কিন্তু বৰ্তমান সময়লৈ চৰকাৰখনে পানী যোগানত কোনো গুৰুত্ব দিয়া নাই। আৰু ইয়াৰে জলসিঞ্চন মন্ত্ৰী আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিজন জলসিঞ্চন মন্ত্ৰী আচলতে পাতি থৈছে, সেই জলসিঞ্চন মন্ত্ৰীজন এজন বহিৰাগত। অশোক সিংহাল নামৰ যিজন জলসিঞ্চন বিভাগ মন্ত্ৰী আছে, সেইজন বহিৰাগতই অসমীয়াৰ খেতিয়কৰ মূল্য কি বুজি পাব? বহিৰাগত এজন জলসিঞ্চন মন্ত্ৰী পাতি গুৱাহাটীত বহাই থলে আমাৰ গাঁৱৰ খেতিয়কৰ পথাৰত নিজে পানী হৈ নাযায়। গতিকে জলসিঞ্চন বিভাগৰ দায়িত্ব থাকিব লাগে যে খেতিয়কৰ পথাৰত পানী যোগান ধৰিব লাগে। সৌৰশক্তি প্ৰকল্পৰ এইবিলাক যিবিলাক আছে, এইবিলাক বিকল হৈ আছে নে ভাল হৈ আছে তেওঁলোকে চাব লাগে, কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকে চোৱা দেখা নাই। আৰু এই চৰকাৰখনে কৈ আছে যে বন্দুকৰ তেওঁলোকে লাইচেঞ্চ দিবলৈ আহিছে। আচলতে অসমৰ খেতিয়কক তেওঁলোকে পানীৰ যোগান ধৰিব পৰা নাই, আৰু অসমীয়া মানুহক তেওঁলোকে বন্দুকৰ ধৰে, বন্দুক হেনিবলৈ বন্দুকৰ লাইচেঞ্চ দিয়ে, মদৰ লাইচেঞ্চ দিয়ে। গতিকে আমি দাবী জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, গতিকে অসমৰ মানুহক তুমি বন্দুকৰ পৰিৱৰ্তে খেতিয়কৰ পথাৰত তুমি জলসিঞ্চনৰ ব্যৱস্থা কৰা, আমাৰ অসমখন বহুত উন্নত হৈ যাব। আৰু খেতিয়কৰ পথাৰত যেতিয়ালৈকে পানী যোগান নধৰিবা তেতিয়ালৈকে অসমখন অধুন্নতি হৈ থাকিব। তুমি যিমান আভুৱা ভৰা কথা কৈ থাকা, ঢোল বজাই থাকা, কিন্তু লাভ নহ'ব। আৰু তোমাৰ এই যিজন অকমন্য এজন বহিৰাগত, খেতিৰ কথা বুজি নোপোৱা, মাটিৰ মূল্য বুজি নোপোৱা, সেইজন জলসিঞ্চন মন্ত্ৰী অশোক সিংহালক পদত্যাগ কৰিব লাগে। অশোক সিংহালক অঁতৰাই মাটিৰ কথা বুজি পোৱা, খেতিয়কৰ কথা বুজি পোৱা এজন মন্ত্ৰী তাত নিয়োগ কৰা। হয়, নিশ্চয়কৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চমক সৃষ্টি কৰিবৰ কাৰণে হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকে অৰুণোদয় আঁচনিৰ নামত ৰাজনীতি কৰি, আৰু একেলগে যি আমাৰ যি চাউল আচলতে এই চাউল পাইছিলে, এই চাউল তেওঁলোকে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি কেৱল মাত্ৰ এটা চমক সৃষ্টি কৰিছে। অকল চমক সৃষ্টি কৰা, আচলতে কুকুৰাই কণী পাৰিলে যেনেকৈ এটা কণী পাৰি গোটেইখন ঢপলিয়াই ফুৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এটা কণী পাৰি একদম গোটেই অসমখন ঢপলিয়াই ফুৰিছে, যেন মই 1000টা কণী একেলগে পাৰি আহিলো। এই মুখ্যমন্ত্ৰী আদৰ্শ।